নহয় পেহী অ পেহী মানুহ চানুহ নাই নি এজনী বান্দাতে শুই আছে দেখোন বহিছে পাই কিনে অ পেহী পেহী খাই পোৱা নাই যে একদম ইয়াতে বহচোন অ নতুন বোৱাৰী আনিলি নহয় সুধিছো কথাটো বাহিৰৰ পৰা আহিছে অসমীয়া কথা জানে নে নাই আয়ো নকবি হিন্দী অসমীয়া চব ৰিমিক্স কৰি কয় অ ক হয়নো ফুৰিস্তানে ক'পা আনিছে জানো অ ইমান দূৰৰ পৰা নে তইনো পিছে ক'পা আহিলি মই ঘৰৰ পৰাই আহিলো চব মানুহ আহিছে যে সেইকাৰণে ময়ো আহি চাইছো নকবি আৰু মোৰে কপালত এখন লিখিব থাকেনে হ'ব দে যি হ'ল হ'ল আৰু বোৱাৰীজনী মাতক ক আছে চাগে ভিতৰতে বোৱাৰী বোৱাৰী ইমান দেৰি লাগিছে যে আইও মাদি এজনী কি পিন্ধিছে তুমি আকৌ এইবিলাক কি পিন্ধিছা আমাৰে ড্ৰেছ নেকি বোৱাৰী ক'ত গ'ল ডাঙৰ বোৱাৰী এইবিলাক কি পিন্ধি আহিছা তুমি ইমান দীঘল চেণ্ডেলযোৰ ঘৰতে পিন্ধে নে বাৰু বোৱাৰী ক'ত গ'ল ডাঙৰ বোৱাৰী বৈ তাৰ ভিতৰলৈ বৈ এখননো কিখননো পিন্ধা ফুৰিছে কৃষ্ণহে সঁচাকে পাই এইবোৰ কি কৰি আছে জানো ইমান দেৰি লগাইছে পেহী মই যাওঁগে তই যাৱ নি হ'ব দেচোন মই এখন ভিতৰত চম্ভালি ল'ম দেই এখন কিনো কৈ পিছে ঠিকান নাই বাৰে বছৰখনে হ'ব থাক তুমিনো আকৌ ক'লে গৈছিলা আইতাহঁতৰ ঘৰৰ পৰা আহিছিলোগে অকল তহঁতক ঘূৰিব লাগে কাৰণে দিনৰ কিহে হ'ল সেইজনীয়ে কিখন ড্ৰেছ পিন্ধি কিনে মূৰত লাচি চাইচোন সেইজনীনো কি হ'ল আকৌ তাইনো আকৌ সেইবোৰনো কিহে আকৌ কৰিলে নি নাতুন সেইজনীয়ে কিখন কৈছে আৰু সিহঁতৰ বোৱাৰীজনী আগত মই লাজে পাইছো কিখন পিন্ধি আহিছে হাই হিল 5 ফুট মান ওখ আকৌ ড্ৰেছটোতো ক'বই নালাগে ইমানলৈকে পৰিছে কি পিন্ধিছে আৰু মোক মৰাটো খাবলৈহে আহিলে এজনীয়ে খাবলৈ যে জানো পাই দেই ইমান তাই শিকালো তাইনো এতিয়ালৈকে শিকটোৱে ল'ব নোৱাৰিলে নি লাচোন তাৰ ভিতৰত মুখাটোহে গৰম হয় তুমি এখন কি কৈ পিন্ধি আছা সেইকাৰণে মা মোক বকিছে আকৌ এতিয়ালৈকে তুমি শিকলবলৈ নাই হোৱা নি हमारी ड्रेस में यही पहनते हैं क्या पहनना है मुझे सिखा देना मैं पहन लूंगी তোমাকচোন মই কৈছিলো এনেকৈ আমাৰ নিচিনা এনেকৈ পিন্ধিব লাগিব তুমি এইবোৰ পিন্ধি থাকিলে কি হ'ব মানুহে হাঁহিবহে मुझे पहनना नहीं आता এদিন মোৰ মূৰটো খাবলৈহে আহিলে আৰু কি বালগুণ বকিছে জানো বুজিছে যে নেপাওঁ যা তাই পিন্ধি আহিব পৰা নাই নেকি ইয়াত কিহে ৰখি আছনো কিবা এটা মিয়ে পিন্ধি আহিবি যা মুঠতে ठीक है কি নখাজনী চা গ'ল নাই সেইজনীয়ে কাপোৰ পিন্ধিবলৈ গ'ল নাই জানো আকৌ কেতিয়া কৈ পিন্ধি আহিছিলো পিন্ধিছে নাই পিন্ধা তাইহে জানে জানো পাই এখন কিনো চলিছে ঘৰখনত মইতো খাবলৈহে আহিলে এখন মইতো খাবলৈ বাকী আছে সিহঁতৰ ঘৰ বোৱাৰীজনী এখন মই লাজে পাইছো এতিয়া ক'ত বা ক'বকে ঠিকান নাই এখন কিনো ড্ৰেছ পিন্ধি আহিছে 5 ফুট মান হাই হিল তাৰ ড্ৰেছে পিন্ধি চাবিনা এইটো ফ্ৰকে হয় নে নাইটিয়ে হয় কি হয় আৰু কৰিব মোৰ মইতো খাবলৈ যি বাকী আছে আৰু বাদ দিয়কচোন এজনী এনেকুৱাই নাই কিয়ে নাই মা খেতি একো শিকাই নপঠিয়ালে কি মানুহ হয় বাইনি জানো পাই মই এতিয়ালৈকে সোধাই নাই এজনী দিনে দেখিবলৈ মন নোযোৱা হৈ গৈয়ে আছে কোনোবাই ডিঙি পিটিকা দেখিলে মই মাৰিয়ে পেলাম মই সেইবোৰ নকৰে আৰু দেই মা শুনি পাব দিলে আকৌ খবৰ এখন কাজিয়া যিহে মুখখন চাৰ একো ক'বই নাই চিধা একদম হিন্দীতে কয় একদম আমি যেনিবা একদম নেজানোৱে আৰু তেনেকুৱাহে কয় গোটেইটো সমান কৰি দিম মই কোনোবা যাচোন অলপ পিন্ধা থাকিবি এজনী কিখননো পিন্ধি থাকে নহয় তাই কি পিন্ধি আহিলি আকৌ এখন তোক মই মেখেলা চাদৰহে পিন্ধিব কৈছিলে হ'ব দে এনেকৈ যে পিন্ধিছে সেই ভূত আজিৰ পৰা এনেকৈ পিন্ধিবা দেই কেনেকুৱা যদি চাহ কিখন যে পিন্ধি থাকিব পিন্ধিব দে এনেকৈ ভাল লাগিছে আজিৰ পৰা এনেকৈ পিন্ধি থাকিবি সেইটো পিন্ধি থাকিবি কথাকে বোলে ফ্ৰকটো পিন্ধি থাকিবি হ'ব দে এনেকৈ বাৰু এজনী লগত ঘৰত আজি মোক ভালকৈ কাজিয়া হৈছে নহয় এজোলোকা দিছোঁ আজি এজনী বৰ একেবাৰে ষ্টাইল ফেশ্বনখন দেখাই থাকে আমুক কৰি পেলাব বিচাৰিছে তাই আৰু তুমি আহিছা নেকি বাৰু মই ওলাই যাম তুমি নাহিবা আকৌ মই নিজে ওলাই যাম নহয় কি যে একদম কজি নোপোৱা নহয় শাহুৱে মোক দিব
মানুহটো কামত থাকোঁতে মনে মনে পলাই লওঁ ৰ'বা মই আগতে ওলাই যাওঁ পাছত তোমাক ফোন কৰিম নহয় তুমি তিতকৈ আহি কিনে লৈ যাবা আকৌ মোক অঁ ৰ'বা এইজনীয়ে কেইটকা জানো পইচা আছে এইজনীৰ পৰাই লৈ কিনে যাওঁগৈ মোকতো ঠগি কিনে আনিলে অলপ চাকৰি কৰোঁ বুলি কিনে এতিয়া ময়ো সিহঁতক দিম ৰ'বা মই সেইজনীৰ পৰা পইচা কেইটকা লওঁ আৰু মই চিধা ওলাইছোঁ তোমাক ফোন কৰিম দেই অঁ ঠিক আছে হ'ব দিয়া এইজনী আকৌ শুনি পালে আকৌ গণ্ডগোল হৈ যাব নহয় বৰ ধনী বুলি কোৱা শুনি পাইছোঁ মই ইয়াৰ এই তেখেতৰ পৰা লওঁ আৰু চিধা যাওঁ আকৌ সেইজনীৰ পৰা লৈ লওঁ আগতে বৰ ধনী বুলি কোৱা শুনিছোঁ নহয় মই অঁ আগতে লৈ লওঁ दीदी फुसुर क्या बात कर रही थी क्या पैसा क्या ठीक से सुनाई भी नहीं दिया पैसा लेकर कहीं भाग जाने वाले तो नहीं है नहीं कहाँ भागेगी दीदी नहीं भी तो हो सकती है मेरी शायद सुनने में गलती हो गई देख लेंगे बाद में क्या होती है ক'ত গ'ল অ পেহী কি হ'ল তইনো ইমান ধপা আহিছ যে কেলেনো ধপা আহিম ইমানকে বিচাৰিছো আপোনালোকৰ যে ডাঙৰ বোৱাৰীজনী যে ক'বলৈ গৈছে ক'তনো যাবনো তাই ঘৰতেতো আছে আগফালে আছে চাগে ই ক'লে হ'ব মই ইমানকে চাইছোঁ সি এনেকে পুৰা হেৰি প্লককে চাই কিনে একদম ক'লে গৈছে আৰু ফেলে আলি ফেলে ক'ৰবাত ডাঙৰ বেগ এটা লৈ গৈছে কথা পাতিলে গম পাম মই বোৱাৰী এজনী সৰু বোৱাৰীজনী ক'ত গ'ল দুজনী পলকে নাই তো এখন যি দেখিছোন সঁচাই হ'বলা আমাৰ ডাঙৰ বোৱাৰী ঘৰত নাই সৰু বোৱাৰী ক'ত গ'লবা মই এনে কম নেকি আকৌ মই যাম দে সৰু বোৱাৰী ক'ত গ'লবা তই ক'ত যা মই যাম মোৰ কাপোৰ মেলিব আহিছিলো বোৱাৰী এজনী কোনফালে গ'লো তোৰ বাইৰে ক'ত গ'ল नहीं जानती मम्मी जी नहीं जानती জান কি তই ক'বালে গ'ল হ'বলা এজনী ক'লে গ'ল हाँ दीदी ने उस टाइम किसी के साथ बात कर रही थी किसके साथ बात किया था शायद कोई लड़का नहीं जानती मैं कौन है लेकिन फ़ोन पे बात कर रही थी कि पैसा लेकर कहीं भाग जाने के बात कर रही थी এজনী পইচা চালকে পলোৱা নাই তো এজনী দিদি যাচোন মোৰ ফোনটো আনকে যাচোন বিচনাতে আছে হ'বলা সুধিলে গম পাম কিনো যে হৈ আছে मम्मी जी दीदी अंदर ही नहीं है মই চালোগে আগতে মোবাইল ফোনটো দে মোক আগতে চিন্তা কৰি লওঁ হেল্ল' তোৰ মাইকী ক'ত কি তোৰ লগত নাজানি আপুনি ফোন কৰিছিলে কি ফোন নাই কোৱা তেনেহ'লে এজনী ইমান ডাঙৰ বেগডাল লৈ কিনে ক'লে গৈছে তোৰ যে একো খবৰ খাতি নাই প্ৰথমতে খবৰ লগা ওহি গৈছে উৰটোতো একো গমেই নাপাওঁ নি মোৰ সিহঁতৰ জানৰ মানুহজনীয়ে কৈছিলেহি কি ডাঙৰ বেগ এটা লৈ কিনে ওলাই গৈছে বুলিয়ে শুনিছিলোঁ তোৰ মাইকীয়ে তোলৈ ফোন নাই কৰা তেতিয়াহ'লে মতালে ফোন কৰি কিনে ওলাই গৈছে ফোন কৰি কিনে সুধি চাই ল প্ৰথমতে এইখন মাইকীৰ লগত খবৰে নাথাকে মাইকী পলাই গৈ ক'বা পালেগে ফোন কৰ সোনকালে মই ফোন কৰোঁচোন এবাৰ মোক ফোন কাটি দিছে সি ময়ো কম নহয় ময়ো মাৰি থাকিম আকৌ কাটি দিছে কি ক'লে কি আহি দিলোঁ ক'লে আহি দিলোঁ কৈছে এজনীয়ে সেইকাৰণে কওঁ মাইকী চম্ভালিবি বুলি শুনো জানো নুশুনো নহয় মোৰ কথা এজনী আহি কিনে মোৰ মূৰটো খালে কি হ'ল সেইকাৰণে মাইকী চম্ভালিব লাগে ঈদৰ দিনডাল ধুৰ পচলা নিচিনা ঘূৰি ফুৰিবি মই ফোন মাৰি চাওঁ মই কথা পাতি চাওঁ ফোনটোকে চুইচ অফ কৰি দিলে এজনী তোলৈ আৰু
নাই পোৱা ক'বালৈ গ'ল বোলে আহি বাবালৈ ফোন কৰিছিলে বোলে মই বোলে একেবাৰে আহি দিলোঁ আৰু মোক বোলে বিচাৰি নাথাকিবা বুলিহে ক'লে তই ইয়াতে বচোন অঁ তাইনো কি হয় ইমান হেৰি হৈছে এতিয়া জানো এখন মতা চতা এইকাৰণে ক'লৈ গৈছে মোৰ জীয়াই থাকিবলৈ মন নোযোৱাহে হৈছে এতিয়া এই কথা নক'বচোন আপুনি এনেকৈ कोई बात नहीं मम्मी जी आप दुख मत करिए जो होना था वो हो गया জানো নাই বোৱাৰী ইয়ে ঠিক আছিলে ইয়াক ড্ৰেছৰ লগত সেইকেইদিন খুব মই গালি পাৰি আছিলোঁ নাইটিনে ফ্ৰকটিকৰ সেইডাল পিন্ধি আছিলে নহয় ড্ৰেছৰ লগত আজিকালি একো কথা নাথাকে গম পালা মানুহৰ মনটোৰ ওপৰতহে কথা ড্ৰেছ লাগে হ'লে জিন্সে পিন্ধক হাফ পেণ্টে পিন্ধক যিয়ে দিব লাগে আমাৰ এজনী হাউচকাৰীকে পিন্ধিলে আজি কি হ'ল দেখিছা নহয় বেলেগলৈ পলাই গুচি গ'লগৈ হাউচকাৰী গৈ থাকোঁতে বোলে আজিৰ পৰা निदुआ आजबा तुम्हारा जो मन करे आज से वही करना तुम लेकिन ऐसे तो भाग के मत जाना नहीं मम्मी जी